হেল্ল' এভৰিৱান, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে যিবিলাকে ভিডিঅ' চাই তাৰে 95% ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ'টো চাই ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ফাৰ্ষ্ট নিউজটো হৈছে ডিম্পুদাৰ বিষয়ে। কালি ৰাৱণ দহনৰ সময়ত নলবাৰীত ডিম্পুদাৰ লগত হাজাৰ হাজাৰ মানুহ দেখিবলৈ পোৱা যায়। তাক লৈ ইনষ্টাগ্ৰামত কি দিছে আপোনালোকে চাই লওক। 1 2 3 টিহুত ৰাৱণক নিধন কৰিব আহিছো হোৱা ৰাৱণ। নেক্সট নিউজটো হৈছে বিকাশ চেত্ৰীৰ বিষয়ে। বিকাশৰ BMW R250 ক্ৰেছ হৈ থাকিল। বেচিকেলি মানুহ এজন বহি থাকোঁতে বাইকখন বাগৰি পৰে। তাক লৈ আজি এটা ভিডিঅ' আপলোড কৰে, লিংক দিয়া থাকিব। নেক্সট নিউজটো হৈছে ধৃতিমান আৰু বেতালৰ বিষয়ে। ধৃতিমানে বেতালক এক্সপ'জ কৰিলে নেকি? কাৰণ যেতিয়া ধৃতিমানে বেতাল আৰু নিপুৰ দোকানত গৈছিল, ছাৰ্ভিচ ভাল নহয় বুলি কমপ্লেইন কৰিছে। তাৰ এটা সৰু ক্লিপ আপোনালোকে চাই লওক। হাতী ব্লগ কেনেকুৱা লাগিল? পেট ভৰ্তি ন হা? গাঁৱৰ খোজি জানো এই ভাইটি এইটো লৈ বিয়া এইটো কম হৈছে নেকি? খোজ নহয় নহয় কিনি খোৱা বস্তু এই বেয়া লাগে নহয় সেনেকুৱা কৰিলে অলপমান। যিমান যি নহওক আশা কৰি গেছো সেহেঁতেও দোকানখন দিছি। এই হ'ব দে একো নহয়, কি আৰু কমপ্লেইন দিব লাগে। নেক্সট নিউজটো হৈছে জুবিনৰ বিষয়ে। পূজাত জুবিনক দেখা গ'ল এটা নতুন ৰূপত। তেওঁ চাউথ ইণ্ডিয়ান ধুতি আৰু ব্লেক টি চাৰ্টত দেখিবলৈ পোৱা গ'ল। নেক্সট নিউজটো হৈছে নিকিতা গোস্বামী আৰু যতীন বৰাৰ বিষয়ে। নিকিতা গোস্বামীক ট্ৰল কৰিছে নেকি যতীন বৰাই? ৰিচেণ্টলি এটা ক্লিপ ভাইৰেল হৈ আছে, আপোনালোকে চাই লওক। এবাৰ নিকিতা গোস্বামী খুব ভাল এক্টিং কৰিছে, চিৰিয়াছলি কৰিছে। আগতে কৰা নাছিল নেকি? ক'লে যে আগতে চিৰিয়াছলি এক্টিং কৰা তাৰপিছত ফাইনেলি ৰাঘৱ মুভিৰ টিকেট এডভান্স বুকিং ষ্টাৰ্ট হৈ গৈছে। বুক মাই শ্ব'ৰ পৰা আপোনালোকে টিকেটবোৰ এডভান্স বুক কৰিব পাৰে। এতিয়া আহিছোঁ ক্ৰিকেট নিউজৰ ফালে। কালি চাউথ আফ্ৰিকা আৰু বাংলাদেশৰ মেটছত চাউথ আফ্ৰিকা 149 ৰানত বিজয়ী হয়। ডিককে 140 বলত 174 ৰানৰ খাতাৰনাক বেটিং কৰে। কালি ডিককে বহুতকেইটা ৰেকৰ্ড ব্ৰেক কৰে। চাউথ আফ্ৰিকাৰ হায়েষ্ট ইণ্ডিভিজুৱেল স্ক'ৰ ছেকেণ্ড পজিশ্যনত আছে, মষ্ট 150 ৰান বাই উইকেট কিপাৰ। তাৰ উপৰি হায়েষ্ট স্ক'ৰ বাই উইকেট কিপাৰ ইন ODI 4th পজিশ্যনত আছে।